নমস্কাৰ, এইটো ক্লাছত আলোচনা কৰিম এডিআৰই এক্সাম গ্ৰেড 4ত আহিবলগীয়া জ্যামিতিৰ ওপৰত কনচেপ্টৰ সৈতে। সো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো ফাৰ্ষ্ট টু লাষ্ট চাব আৰু যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগৰ ক্লাছত আমি পৰিসীমা আৰু কালিৰ বিষয়ে আলোচনা কৰিছোঁ, ত্ৰিভুজ, বৰ্গ, আয়ত, সামান্তৰিক, ৰম্বাস। সেইটো ক্লাছত মই কৈছিলোঁ গণক, আয়তীয় গণক, শংকু, চুংগা, গোলক এইটো ক্লাছত আলোচনা কৰিম। গতিকে আজিৰ ক্লাছত গণক, আয়তীয় গণক, শংকু, চুংগা আৰু গোলকৰ বিষয়ে আলোচনা কৰিম। গতিকে যদি আপোনালোকে মোৰ ত্ৰিভুজ, বৰ্গ, আয়ত, সামান্তৰিক, ৰম্বাসৰ ক্লাছটো চোৱা নাই তেতিয়াহ'লে ত্ৰিভুজ ক্লাছ 1 আৰু ত্ৰিভুজ ক্লাছ 2 ভিডিঅ' লিষ্টত গৈ চাব পাৰিব। তো বলক আমি আজি আৰম্ভ কৰোঁ এইকেইটাৰ বিষয়ে। গতিকে ফাৰ্ষ্টটো চাওক হৈছে গণক। আমি ধুনীয়াকৈ বুজাম, অলপো স্কিপ নকৰাকৈ চাব ফাৰ্ষ্ট টু লাষ্ট, তেতিয়াহ'লে বুজি পাব আৰু পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন আহিবই আৰু এইকেইটা যিয়ে পাৰিব কনফাৰ্ম ইয়ে মেথছত এটা ভাল মাৰ্ক পাবই। তো বলক কি কৈছে, 1 নম্বৰ কুৱেশ্যন, গণকৰ চুক, তল আৰু দাঁতি কেইটা? এতিয়া মই এটা গণক বনাওঁ। এইটো হৈছে গণক। চাওক গণকৰ চুক কেইটা আপোনালোকে গণক, 1, 2, 3, 4, 5, 6, 7, 8টা। অৰ্থাৎ চুক কেইটা হৈছে 8টা। তল কেইটা আছে? তল আছে 6টা। এইফালে এটা, সেইফালে এটা, ওপৰফালে এটা, তলফালে এটা, কাষত এটা, সেইটো কাষত এটা, তল 6টা। আৰু দাঁতি গুণিম কেইটা? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12। দাঁতি কেইটা হৈছে 12টা। নিশ্চয় ক্লিয়াৰ হৈছে? তাৰপিছত চাওক কুৱেশ্যন নম্বৰ 2, গণকৰ বাহু 6 সেণ্টিমিটাৰ হ'লে পৃষ্ঠকালি কিমান? গণকৰ অৰ্থাৎ গণক চিনি পাইছে, গণকৰ ছাইডকেইটা ইকুৱেল থাকে, যেনেকৈ লুডুৰ গুটি। গণকৰ বাহু দি আছে 6 সেণ্টিমিটাৰ, পৃষ্ঠকালি কিমান? গণকৰ পৃষ্ঠকালি সূত্ৰটো হ'ল 6l²। এতিয়া চাওক 6 পূৰণ l, l কিমান? 6, সূত্ৰই 6l², আকৌ এলৰ ভেলু 6, 6ৰ ওপৰত স্কুৱাৰ দিছোঁ, 6 × 6² মানে 36। কিমান পাব? 36ৰ 6 উকলিল 3, 18, 19, 20, 21, 216। ৰাইট আনচাৰ অপশ্যন বি। নিশ্চয় বুজি পাইছে? তাৰপিছতো চাওক, অলপো স্কিপ নকৰাকৈ চাব, ফাৰ্ষ্ট লাষ্ট চাব। তাৰপিছত চাওক কুৱেশ্যন হৈছে, গণকৰ পৃষ্ঠকালি দিয়া আছে। এতিয়া গণকৰ বাহু কিমান? অৰ্থাৎ পৃষ্ঠকালি দিয়া আছে, অৰ্থাৎ 6l² দিয়া আছে। কিমান দিয়া আছে? এইখিনি সমান 96 দিয়া আছে। বাহু ওলাব লাগে গণকৰ। এতিয়া চাওক 6টো আমি সেইফালে লৈ যাওঁ, l² ৰাখিছোঁ, 6টো পূৰণ হৈ আছে, সমান চিনৰ সেইফালে নিলে কি হ'ব? হৰণ হ'ব। 6 নত এবাৰ, 3 ৰৈ গ'ল, 6 3ত 6 বাৰ। এতিয়া কি পালোঁ আমি? l² ইকুৱেল 16। 16 মানে 16 ইয়াত লিখি দিছোঁ এবাৰ, 16 অৰ্থাৎ l² ইকুৱেল 16 মানে 4²। স্কুৱাৰ কেঞ্চেল, আমাৰ বাহু ওলাই গ'ল, l মানে বাহু কিমান ওলাই গ'ল? 4 সেণ্টিমিটাৰ। অপশ্যন চি ৰাইট আনচাৰ। নিশ্চয় বুজি পাইছে? গণকৰ পৃষ্ঠকালি সূত্ৰ আমি স্কুৰি কৰি আছোঁ। ইয়াত পৃষ্ঠকালি দিয়া থাকিলে আমি 6l² ইকুৱেল 96 লিখিছোঁ, আৰু যদি পৃষ্ঠকালি ওলাবলৈ দিয়া তেতিয়া আমি 6l², এলৰ ভেলু ভৰালি ওলাই যাব। তাৰপিছৰ প্ৰশ্ন চাওক, গণকৰ বাহু 4 সেণ্টিমিটাৰ হ'লে আয়তন কিমান? এতিয়া গণকৰ আয়তনৰ সূত্ৰটো হৈছে, আপোনাৰ মনত ৰাখিব লাগিব, একেবাৰে সহজ হয়, l³। অৰ্থাৎ আপুনি এতিয়া 4³ লিখি দিলে হ'ল। l মানে 4 সেণ্টিমিটাৰ, 4³ মানে কিমান? অৰ্থাৎ 16, 4 4 গুণ 16, 4 3বাৰ পূৰণ, 4 2বাৰ পূৰণ কৰিলে 16, 16ৰ 4 গুণ কিমান হ'ব? পূৰণ কৰি দিয়ক, 24ৰ 4 উকলি 2, 4 গুণ 4 দিয়ে 6, 64। অপশ্যন চিত আছে 64 সেণ্টিমিটাৰ কিউব। তাৰপিছত চাওক, তাৰপিছত কুৱেশ্যন চাওক, অলপ স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্ট টু লাষ্ট চাব। গণকৰ আয়তন দিয়া আছে 512 সেণ্টিমিটাৰ কিউব হ'লে গণকৰ বাহু কিমান? এতিয়া গণকৰ কি দিয়া আছে? আয়তন। আয়তনৰ সূত্ৰটো কি আছিল? l³ দিয়া আছে। l³ কিমান দিয়া আছে? 512। এতিয়া চাওক 512 কাৰ কিউব হ'ব সেইটো আমি আগত জানিব লাগিব। অৰ্থাৎ আমাৰ lহে লাগে, l³ নালাগে। গতিকে এইফালে আমি কিউব বনাম, কিউব বনাই আমি কিউব কাটি দিম, উত্তৰটো ওলাই যাব। এতিয়া আমি চাওক 8³ কিমান? 8³ হ'লেও
8 কিউব হ'ব আপোনাৰ 64 8 32 2 উকলিল 3 8 7 48 49 50 50 512 ঠিকে আছে কি হ'ব 8 কিউব অৰ্থাৎ আপুনি এনেকৈ ওলাব পাৰিব 512 কি দি হৰণ যায় ধৰক ইয়াত 2 দি হৰণ যায় 2 দি দুবাৰ 1 ৰৈ গ'ল 11 5 বাৰ 1 ৰৈ গ'ল 12 6 বাৰ আকৌ 2 দি এবাৰ দুবাৰ 8 বাৰ আকৌ 2 দি 6 বাৰ 4 বাৰ 64 মানে আমি 64 পাই গৈছোঁ এইটো আমি জানিম 64 মানে 8 স্কোয়ার 8 স্কোয়ার আকৌ 2 দ্বিগুণ 4 4 দ্বিগুণ 8 আৰু এটা 8 আছে অৰ্থাৎ 8 কিউব এনেকৈ আমি পাব পাৰিম সেইকাৰণে 8 কিউব 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 কেনসেল হৈ গ'ল এলৰ ভ্যালু কিমান ওলাই গ'ল 8 ওলাই গ'ল ৰাইট আনসাৰ অপশন এ তাৰপিছত আমি আলোচনা কৰিম আয়তীয় গণক কোৱেশ্চন নম্বৰ 6 আয়তীয় গণক গণকৰ বিষয়ে আলোচনা কৰিলোঁ এতিয়া আমি আয়তীয় গণকৰ বিষয়ে আলোচনা কৰিম আয়তীয় গণকৰ দিক দিয়া আছে 5 সেন্টিমিটাৰ অৰ্থাৎ L 5 প্ৰস্থ 3 সেন্টিমিটাৰ আৰু উচ্চতা মানে h 2 সেন্টিমিটাৰ পৃষ্ঠকালি কিমান অৰ্থাৎ পৃষ্ঠকালি ওলাব লাগে গণকৰ পৃষ্ঠকালি সূত্ৰটো হ'ল 2 * LB + BH + HL equal to L মানে কিমান 5 পূৰণ B 3 প্লাস B কিমান 3 H কিমান 2 প্লাস 8 প্লাস চিন আকৌ দিছোঁ H 2 L কিমান 5 এতিয়া আমি ব্ৰেকেটৰ কাম আগত কৰিম 15 6 10 একেটা প্লাস কৰিলে কিমান হ'ব 31 2 * 31 অর্থাৎ কিমান হৈ যাব 2 * 31 = 62 রাইট আনসার 62 অপশন বি রাইট আনসার 62 সেন্টিমিটার স্কয়ার তাৰপিছত কোৱেশ্চন নম্বৰ 7 আছে আয়তীয় গণকৰ দিক 6 সেন্টিমিটাৰ আকৌ আয়তীয় গণকৰ দিক দিয়া আছে মানে L দিয়া আছে 6 প্ৰস্থ মানে B 4 উচ্চতা মানে H 1 আয়তন কিমান এতিয়া আয়তন ওলাব লাগে আয়তীয় গণকৰ আয়তনৰ সূত্ৰটো হ'ল L * B * H ভ্যালুকেইটা বহাই দিয়ক L এর ভ্যালু 6 B এর ভ্যালু 4 আর H এর ভ্যালু 1 6 4 * 24 24 * 24 অর্থাৎ 24 রাইট আনসার অপশন সি 24 সেন্টিমিটার কিউব আয়তীয় গণকৰ আয়তন তার পিছৰ কোৱেশ্চন নাম্বার 8 কি আছে চাও 4 সেন্টিমিটার বাহু বিশিষ্ট দুটা গণক মুৰে মুৰে সংযোগ কৰি অর্থাৎ দুটা গণক এতিয়া আয়তীয় গণকৰ অংকটো আয়তীয় গণক লাষ্টত কৈছে আয়তীয় গণকৰ আয়তন কিমান আয়তন ওলোৱা সূত্ৰটো এতিয়া আমি পাইছোঁ LBH এতিয়া 4 সেন্টিমিটার বাহু বিশিষ্ট দুটা গণক সংযোগ কৰিছে অর্থাৎ ধৰক এটা গণক এটো এটা গণক মই বনাইছোঁ এটা গণক এটোৰ বাহু 4 সেন্টিমিটার আৰু এটা গণক সংযোগ কৰি দিছে হেতুৰ বাহু 4 সেন্টিমিটার কৈছে অর্থাৎ এনেকৈ আৰু এটা গণক সংযোগ কৰি দিছে এতিয়া এইফালে কিমান হ'ব 4 এতিয়া চাওক এতিয়া যদি আমি চিত্ৰটো এনেকৈ চাও ফুললি তেতিয়া এই গোটেইখিনি আহি গ'ল আৰু এইফালে এইখিনি আহি গ'ল অৰ্থাৎ এটা বাহু দীঘল আহি গ'ল অৰ্থাৎ দীঘলটো L কিমান হৈ যাব L হৈ যাব 4 4 8 আৰু উচ্চতা হ'ব আৰু এটো B এটো B ৰ মান এটো H ৰ মান B একেই থাকিব আগৰ নিচিনাই B কিমান 4 উচ্চতাও 4 এতিয়া আয়তন ওলাব লাগে আয়তীয় গণকৰ আয়তন এতিয়া আয়তীয় গণক হৈ গ'ল এটো L বদলি গ'ল যেহেতু L 4 আছিল এতিয়া 8 হৈ গ'ল এতিয়া আয়তীয় গণকৰ আয়তন L * B * H কিমান হ'ব পূৰণ কৰি দিয়ক 8 4 4 8 4 * 32 পূৰণ 4 পূৰণ কৰি দিয়ক 4 2 * 8 আৰু 4 3 * 12 128 অর্থাৎ আকৌ আমি চাও LBH 8 4 * 32 32 4 * কিমান 4 2 * 8 4 3 * 12 128 ইয়াত আমাৰ ৰং হৈ আছে 128 হ'ব ৰাইট আনসার অপশন এ তাৰ পিছত চাওক আয়তীয় গণকৰ আমি কি ওলাইছো পৃষ্ঠকালি ওলাইছো পৃষ্ঠকালি সূত্ৰটো আছিল 2 * LB + BH + HL আৰু আয়তীয় গণকৰ আয়তন ওলাইছো একেবাৰে সহজ সূত্ৰ আছিল LBH এতিয়া আমি আলোচনা কৰিম শংকু নিশ্চয় চিনি পাই শংকু কেনেকুৱা হয় দেখাত এনেকুৱা যেন থাকে শংকু বা আইসক্রিম আমি যেন খাও আইসক্রিম নিচিনা থাকে শংকুৰ হেলনীয়া উচ্চতা দিয়া আছে হেলনীয়া উচ্চতা মানে L দিয়া আছে 14 সেন্টিমিটার আৰু ব্যাসাৰ্ধ মানে R দিয়া আছে 3 সেন্টিমিটার এটা আমাৰ কি ওলাব লাগে বক্ৰপৃষ্ঠকালি শংকুৰ বক্ৰপৃষ্ঠকালি সূত্ৰ হৈছে আপোনাৰ বক্ৰপৃষ্ঠকালি এইখিনিৰ সূত্ৰ হৈছে এই মই যিখিনি কালাৰ কৰিছো এইখিনি পাই R L ভ্যালু বহাই দিয়ক পাইৰ ভ্যালু 22/7
আৰৰ ভেলু দিয়া আছে 14 সৰি আৰৰ ভেলু দিয়া আছে ব্যাসাৰ্ধ কিমান ব্যাসাৰ্ধ 3 দিয়া আছে 3 আৰু এল কিমান দিয়া আছে 14 7 14 দুবাৰ কিমান পাই গ'লে 22 3 দুগুণ 6 6 দুগুণ 12 2 উপৰি লেখ 6 দুগুণ 12 13 132 সেন্টিমিটার স্কয়ার রাইট অপশন এ এটা কি ওলাইছো শঙ্কুৰ বক্ৰপৃষ্ঠকালি সূত্ৰটো হ'ল পাই আর এল ধুনীয়াকৈ মনত ৰাখিব সূত্ৰটো হৈছে শঙ্কুৰ বক্ৰপৃষ্ঠকালি পাই আর এল এল মানে হেলনীয় উচ্চতা আৰু আর হৈছে ব্যাসাৰ্ধ পাই আর মান হৈছে 22/7 আপুনি এইখিনি দিয়াই থাকিব আপুনি জাস্ট পাই আর এল লিখিব আৰু বেলেগটা বহাই দিব সূত্ৰটো ওলাই যাব তাৰ পিছৰ কোৱেশ্যনটো চাওক 7 সেন্টিমিটার ব্যাসাৰ্ধৰ শঙ্কুৰ উচ্চতা 3 সেন্টিমিটার অৰ্থাৎ ব্যাসাৰ্ধ 7 সেন্টিমিটার উচ্চতা 3 সেন্টিমিটার মই লিখি লিছো হলে শঙ্কুৰ আয়তন কিমান কি ওলাবলৈ কৈছে এতিয়া আমাক আয়তন ওলাবলৈ কৈছে এতিয়া শঙ্কুৰ আয়তনৰ সূত্ৰটো হৈছে আপোনাৰ শঙ্কুৰ আয়তনৰ সূত্ৰ 1/3 পাই r স্কয়াৰ h এটো হৈছে শঙ্কুৰ আয়তনৰ সূত্ৰ এতিয়া সব শঙ্কুৰ আয়তন যেতিয়া সূত্ৰটো লিখিছো পাই r স্কয়াৰ h 1/3 আছে পাই r ভ্যালু 22/7 r ভ্যালু কিমান দিয়া আছে 7 7 দুবাৰ 7 r স্কয়াৰ আছিল আৰু h হৈছে 3 3 3 7 3 3 ক্যান্সেল 7 7 ক্যান্সেল ওপৰত ৰৈ গ'ল 7 22 গুণ অৰ্থাৎ 22 পূৰণ 7 ৰৈ গ'ল 7 2 গুণ 14 4 উপৰি লেখ 7 2 গুণ 14 কে 15 154 ৰাইট আনসাৰ অপশন ডি নিশ্চয় বুজি পাইছে আগৰটোত আছিল শঙ্কুৰ বক্ৰপৃষ্ঠকালি পাই আর এল আৰু এতিয়া আমি আলোচনা কৰিছো শঙ্কুৰ আয়তন 1/3 পাই আর স্কয়াৰ h এইখিনি সূত্ৰ মনত ৰাখিব ধুনীয়াকৈ তাৰ পিছৰ কোৱেশ্যন চাওক 1 সেন্টিমিটার ব্যাসাৰ্ধৰ শঙ্কুৰ উচ্চতা 3 সেন্টিমিটার ব্যাসাৰ্ধ দিয়া আছে 1 সেন্টিমিটার মানে r দিয়া আছে আৰু উচ্চতা মানে h 3 সেন্টিমিটার হলে আয়তন কিমান এতিয়া আকৌ শঙ্কুৰ আয়তন আহি গ'ল শঙ্কুৰ আয়তন কি কিছিলো 1/3 পাই r স্কয়াৰ h 1/3 পাই r ভ্যালু 22/7 r এর ভ্যালু কিমান 1 আৰু h এর ভ্যালু 3 অর্থাৎ r দুবাৰ আৰু 1 * 1 হ'ব লাগিছিল 1 * 1 দিছো মই দুবাৰ দিছো 3 3 ক্যান্সেল কি ৰৈ গ'ল 22/7 ইয়াত সব অপশন 22/7 দিয়া নাই কিন্তু পাই দিয়া আছে পাই ৰাখি দিলে এটা 22/7 মানে কি পাই লিখিব পাৰো আমি রাইট আনসার অপশন ডি নিশ্চয় বুজি পাইছে আপোনালোকে মোৰ চেনেলটো যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই আপুনি যদি নতুন আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে ভিডিঅ'বোৰ পাই থাকে মই এডিআৰ এক্সাম গ্ৰেড 4 ৰ কাৰণে 29 তাৰিখৰ আগলৈকে আলোচনা কৰি থাকিম ভিডিঅ' দিয়ে থাকিম তাৰ পিছত চাওক শঙ্কুৰ আয়তন 44 সেন্টিমিটার কিউব এতিয়া কি দিয়া আছে শঙ্কুৰ আয়তন আমি জাস্ট শিকিছো শঙ্কুৰ আয়তন কি 1/3 পাই r স্কয়াৰ h কিমান দিয়া আছে 44 দিয়া আছে মানে আয়তন দিয়া আছে মানে এইখিনি দিয়া আছে ব্যাসাৰ্ধ 7 সেন্টিমিটার হলে উচ্চতা কিমান এটা ব্যাসাৰ্ধ দিছে 7 সেন্টিমিটার পাইৰ ভ্যালু বহাই দিছো r ৰ ভ্যালু 7 দুবাৰ h ওলাব লাগে ইকুৱেল 44 আকৌ বুজিলো 1/3 লিখিছো পাইৰ মান লিখিছো r ৰ মান দিয়া আছে 7 r স্কয়াৰ কাৰণে দুবাৰ লিখিছো আৰু h দিয়া নাই h আমি লিখি থৈ দিছো এতিয়া সব এইটো 7 ক্যান্সেল এতিয়া 3 তো ক্যান্সেল নহয় গতিকে আমি এইফালে h ৰাখি দিম 44 ওপৰৰ কেইটা যি কেইটা আছে কেইটা তলত আহিব অৰ্থাৎ 22 * 7 এটো 22/7 বহিছে তলত আৰু 3 তলত আছে গৈ ওপৰত বহিব তে কটাকটি কৰক 22 কেইবাৰ যাব 22 44 দুবাৰ কিমান পালে ওপৰত 6 তলত 7 অপশনত চাওক 6/7 নাই এটো মই দি লৈছো 6/7 এনেক অপশন থাকিব এটো আমি শঙ্কুৰ কি ওলাইছো h ওলাইছো অৰ্থাৎ শঙ্কুৰ উচ্চতা ওলাইছো তাৰ পিছত চাওক 13 নম্বৰ কোৱেশ্যন সুঙ্গাটাৰ এটা সুঙ্গা আহি গ'ল আমি কি আলোচনা কৰিছো ফাৰ্ষ্টত গণক কৰিছো তাৰ পিছত আয়তীয় গণক কৰিছো এতিয়া আমি তাৰ পিছত হেৰি কৰিছো আপোনাৰ শঙ্কু এতিয়া আমি সুঙ্গাৰ আলোচনা কৰিম সুঙ্গাৰ পিছত আমি গোলকৰ আলোচনা কৰিম সুঙ্গাটাৰ ব্যাসাৰ্ধ 7 সেন্টিমিটার অর্থাৎ সুঙ্গার ব্যাসার্ধ দিয়া আছে মানে r দিয়া আছে 7 উচ্চতা দিয়া আছে মানে h দিয়া আছে 1 সেন্টিমিটার এতিয়া আমি কি ওলাব লাগে বক্রপৃষ্ঠকালি অর্থাৎ সুঙ্গার বক্রপৃষ্ঠকালি সূত্রটো হৈছে আপোনাৰ পাই সুঙ্গার বক্রপৃষ্ঠকালি সূত্রটো হল আপোনাৰ সুঙ্গাটো এনেকুৱা থাকে বক্রপৃষ্ঠকালি হৈছে ফৰ্মুলা 2 পাই rh মনত ৰাখিব লাগিব 2 পাই rh এখিনি মনত ৰাখিলে পাৰিব 2 পাই মানে 22/7 r ৰ ভ্যালু কিমান 7 h ৰ ভ্যালু কিমান 1 7 7 ক্যান্সেল কি ৰৈ গ'ল 2 22 কিমান হ'ব 44 রাইট অপশন
চি চুংগাৰ কি ওলাইছোঁ আমি বক্ৰ পৃষ্ঠকালি সূত্ৰটো হ'ল 2π/h। তাৰপিছত 14 নম্বৰ কুৱেশ্যন চুংগাৰ ব্যাসাৰ্ধ 14 সেন্টিমিটাৰ আকৌ r ইকুৱেল 14 সেন্টিমিটাৰ উচ্চতা মানে h 2 সেন্টিমিটাৰ আয়তন কিমান অৰ্থাৎ চুংগাৰ আয়তন ওলাব লাগে এতিয়া চুংগাৰ আয়তনৰ সূত্ৰটো হৈছে আপোনাৰ πr²h শংকুৰ আয়তন সূত্ৰ কি আছিল 1/3πr²h এটাৰ চুংগাৰ হৈছে πr²h শংকুত খালি 1/3 লগাই দিলে হয় আয়তনত এতিয়া পাইৰ ভেলু 22/7 আৰৰ ভেলু কিমান 14 দুবাৰ আৰু h মানে 2 7 14ত দুবাৰ তে কিমান পালো আমি চাওক 2 2 গুণ 4 4 22 গুণ 88 আৰু এটা 14 হৈ গ'ল এই 88 টো আমি 14 লগত ইনটু কৰি দিম 32 2 গুণ 3 32 33 34 35 1 8 গুণ 8 1 8 গুণ 8 মান পালো 2 13 3 কৰিলে 11 12 অৰ্থাৎ 1232 ৰাইট অপশন বি তাৰপিছত চাওক কোৱেশ্চন নম্বৰ 15 এতিয়া আমি গোলকৰ আলোচনা কৰিম গোলকৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ অৰ্থাৎ r দিয়া আছে 7 হলে পৃষ্ঠকালি কিমান গোলকৰ পৃষ্ঠকালি সূত্ৰ হৈছে πr² গোলকৰ পৃষ্ঠকালি এতিয়া চাওক 4π মানে 22/7 আৰু r দিয়া আছে কিমান 7 আমি কেৱল লিখিম দুবাৰ কাৰণ r² আছে 7 7 কেনসেল 2 4 22 গুণ 88 পূৰণ 7 7 8 গুণ 56 ইকুৱেল 5 7 8 গুণ 56 আৰু আছে 61 সহ 16 রাইট অপশন এ সহ 16 তার পিছৰ কোৱেশ্চন চাওক গোলকৰ ব্যাসাৰ্ধ 1 সেন্টিমিটাৰ হলে গোলকৰ ব্যাসাৰ্ধ 1 সেন্টিমিটাৰ হলে আয়তন কিমান অৰ্থাৎ এতিয়া কিছু গোলকৰ আয়তনৰ সূত্ৰটো হৈছে আপোনাৰ এটো মনত ৰাখিব 4/3 পাই r³ এটা কৈছে 4/3 পাই নাজানো উত্তৰটো পাই আছে গতিকে পাই আমি ৰাখিম এতিয়া r ৰ ভ্যালু কিমান 1 কিউব মানে 1 কিউব মানে 1 গতিকে 1 ইনটু কৰিলে তো এটো হ'ব 4/3 পাই অর্থাৎ রাইট আনসার হব 4/3 পাই অপশন সি গতিকে ভিডিওটো কেনেকৈ লাগিছে আপোনালোকে কমেন্ট কৰিব আৰু ভিডিওটো যদি কমেন্ট নকৰে তথাপি আপোনালোকে লাইক কৰিব আৰু আপোনালোকে যদি কিবা অসুবিধা পায় তেতিয়া কমেন্টত জনাব থ্যাংক ইউ ভেৰি মাছ মোৰ ভিডিওটো চোৱাৰ বাবে